এখন গাঁৱত ৰাধা নামৰ এগৰাকী ছোৱালী বাস কৰিছিল। ৰাধাই ফুৰিবলৈ যাই বৰ ভাল পাইছিল। এদিনাখন ৰাতি ৰাধাৰ দেউতাকে ঘৰলৈ উভতি আহিলে। আৰে দেউতা, আমাৰ ওচৰৰ গাঁওখনতে এনো এখন বহুত ডাঙৰ মেলা হৈছে। অহাকালি আমি তালৈ চাব যাম দিয়া। তেতিয়াই তালৈ ৰাধাৰ মাক সীমা আহিলে। আৰে কোনো দৰকাৰ নাই, আজিকালি সময় বহুত বেয়া চলি আছে। যোৱাকালি হেনো গাঁওবুঢ়াৰ ছোৱালীও মেলা চাবলৈ গৈছিল আৰু ৰাতি আহোঁতে কিবা চখ খালে হেনো। এতিয়া গোটেই গাঁওখনতে পাগল হৈ ঘূৰি আছে। বহুত তান্ত্ৰিকক দেখালে, কিন্তু কোনেও ভাল কৰিব পৰা নাই হা। আৰে সীমা, তুমিও যে এইবোৰ খবৰ ক'ত যে পোৱা? ভূত একো নাথাকে। বাপেক জীয়েকৰ লগত কথা পতাটো বেকাৰ হয়। মই সঁচা কথা কৈছো, গাঁওবুঢ়াৰ ছোৱালীৰ কিন্তু কিবা ভূত পেটৰে চক্কৰ আছে। নহ'লে হঠাৎটো তেনেকুৱা হ'ব নোৱাৰে। ঘৰৰ পৰা কোনেও বাহিৰলৈ নাযায় কালি। তেনেকৈ কৈ সীমা তাৰ পৰা গুচি গ'ল। কেনেহ'লে দেউতা, আমি কি মেলা চাবলৈ যাব নোৱাৰিম? মোৰ সকলো বান্ধৱীয়ে মেলা চাবলৈ গৈছে। আৰে ৰাধা, তুমিতো বিচৰা যে তুমি মেলা চাবলৈ যোৱা। আৰে তুমি নিশ্চয় যাবা মেলালৈ। এয়া লোৱা পইচা, আৰু তোমাৰ মাক মই বুজাম। এনেকৈ মহেন্দ্ৰই ৰাধাক মেলালৈ যাবৰ বাবে পইচা দিলে। পিছদিনাখন ৰাধাই মেলালৈ গৈ বহুত এনজয় কৰিলে। ৰাধাই মেলাৰ পৰা উভতি আহি থাকোঁতে তাই এখন মুখাৰ দোকান পালে। সেই দোকানখনত বহুতবোৰ মুখা ওলোমাই থোৱা আছিল। আৰে বা, মুখাৰ দোকান! মই এটা কাম কৰোঁ, এখন ভয়ানক মুখা লৈ লওঁ আৰু মাক খুব ভয় খুৱাম। তেনেকৈ ভাবি ৰাধাই সেই মুখাৰ দোকানখনলৈ গ'ল। মুখাৰ দোকানখনত দোকানীজনে প্ৰথমৰ পৰাই এখন ভয়ানক মুখা পিন্ধি আছিল। ৰাধা, কোৱা কেনেকুৱা মুখা দিওঁ তোমাক? প্ৰথমতেতো ৰাধাই সেই মুখা বেপাৰীজনক দেখি ভয় খাই গৈছিল, কিন্তু তাই অলপ সাহস কৰি ক'লে, আৰে এই মুখাখনটো সঁচাকৈয়ে বহুত ভয়ানক হয়। মইতো প্ৰথমতে আপোনাক আচল ভূত বুলিয়ে ভাবিছিলো। আপুনি মোক এই মুখাখন দিব নেকি? আৰে কিয় নহয় ৰাধা, এনেকুৱা ধৰণৰ মুখাবোৰ তোমালোকৰ নিচিনা মানুহৰ বাবেইটো হয়। ৰাধাই সেই দোকানীজনৰ কথা বুজি নাপালে আৰু তাই বহুত ভয় খাই গৈছিল, আৰু তাই মুখাখন লৈ নিজৰ ঘৰলৈ উভতি আহিব ধৰিলে। কিন্তু যেতিয়াই ৰাধাই অলপমান গৈ পালে, আৰে মই এই মুখাখনটো লৈ ললো, কিন্তু এই মুখা দোকানীজনে মোৰ নামটো কেনেকৈ জানে? ৰাধাই সেইবোৰ ভাবি বহুত ভয় খাই গৈছিল। তাৰপিছত ৰাধাই আকৌ মুখাৰ দোকানখনলৈ গ'ল, কিন্তু তাত কোনো নাছিল। আৰে ইয়াৰ দোকানীজন কলৈ গুচি গ'ল? হে ভগৱান, বচাবা। তাৰপিছত ৰাধাই আকৌ নিজৰ ঘৰৰ ফালে আগবাঢ়িল। তেতিয়াই ৰাধাৰ চকু নিজৰ হাতত লৈ থকা মুখাখনৰ ওপৰত পৰিল। ছি, এইখন কিমান লেতেৰা আৰু ভয়ানক হয়। ময়ো যে নহয় মাক ভয় খুৱাবলৈ কি যে ললো, কিন্তু লৈ লৈছো যাতে এতিয়া এবাৰ এই মুখাখন পিন্ধি চাওঁ, তাৰ পিছত এইখন পেলাই দিম। কিন্তু যেতিয়াই ৰাধাই সেই মুখাখন পিন্ধিলে, তাইৰ গোটেই শৰীৰটো লৰচৰ কৰিব ধৰিলে আৰু তাইৰ মুখৰ পৰা ভয়ানক শব্দ আহিব ধৰিলে। তাৰপিছত ৰাধা এজনী চুৱেল হৈ গ'ল। বহুদিনৰ মূৰত চিকাৰ পাইছে, এতিয়া ইয়াৰ সুযোগ উঠাব লাগিব। তাৰপিছত ৰাধাই নিজৰ ঘৰৰ ফালে আগবাঢ়িল। ৰাস্তাত তাই কেইটামান ছাগলী দেখিবলৈ পালে। ইয়াকে কৈ ভাগ্য। মই অলপমান আগতে কিবা খোৱাৰ কথা ভাবি আছিলো, আৰু তেনেতে মই ছাগলী কেইটা দেখা পালো। আৰে ঐ ৰাধা, মোৰ ছাগলী কেইটা কিয় মনি কৰি আছা হা? এতিয়াই গৈ দেউতাৰক লগাই থৈ আহিম। আৰু এইবোৰ জোকাৰৰ নিচিনা কি মুখা মাৰি আছা? কিমান কুৎচিত লাগিছে। হৰিয়াৰ কথা শুনি ৰাধাৰ বৰ খং উঠিল, আৰু তাই খঙতে হৰিয়াক দূৰত দলিয়াই দিলে। বহুত আমনি কৰি আছিলি, তই যে বাচিলি কাৰণ মোৰ মুখটো ফল আছিল, নহ'লে। যেতিয়াই ৰাধাই ছাগলীকেইটা খাবৰ বাবে পিছফালে চালে, তাত ছাগলীও নাছিল, আৰু তাই নিজৰ ঘৰলৈ গ'ল। ঘৰত সীমা আৰু মহেন্দ্ৰই ৰাধাৰ অপেক্ষা কৰি আছিল। আৰে ৰাধা, তোক মই কিমানবাৰ মানা কৰিছিলো হা? মোৰ কথা নামানি তই মেলালৈ গুচি গলি। আৰু এইবোৰ কি? এইবোৰ কেনেকুৱা কুৎচিত মুখা লগাই আহিছ? আৰে সীমা, তুমিও যে নহয় অহাৰ লগে লগে মোৰ ছোৱালীজনীক গালি পাৰিব ধৰিছা। আৰে অলপ তাইকো নিজৰ জীৱনটো নিজেই জীয়াবলৈ দিয়া। কিন্তু ৰাধাই একো নকলে আৰু মনে মনে নিজৰ কোঠালৈ গুচি গ'ল। অলপ পিছত সীমাই খানা বনাই ৰাধাৰ কোঠালৈ লৈ আহিল। ৰাধাই খিৰিকীৰ ফালে মুখ কৰি আছিল। ৰাধা, মোৰ মৰমৰ ছোৱালী, মোক ক্ষমা কৰি দিবা। মোৰ অলপ বেছিয়ে খং উঠিছিল মোৰ কথা নামানাৰ বাবে। বাৰু, মই তোমাৰ বাবে আহাৰ আনিছো, খাই লোৱা।
ঐ বুঢ়ী এইবোৰ খানা লৈ যা ইয়াৰ পৰা এইবোৰ ৰুটি উঠি মই একো নাখাওঁ মোৰ বাবে মঙহ ধুয়া আৰে ৰাধা বহুত ধেমালি হ'ল হা এতিয়া মুখাখন খুল আৰু সোনকালে ৰুটি খা যেতিয়াই সীমাই ৰাধাৰ মুখৰ পৰা মুখখন আঁতৰাব খুজিলে ৰাধাই সীমাৰ হাতখন ধৰি মুচুকি দিলে অৰে মৰি গ'লো ৰে আৰে তোৰ ইমান সাহস পাৰিছে ৰাধা এতিয়াই তোক দেউতাৰক লগাইছো তাৰ পিছত সীমাই মহেন্দ্ৰৰ কোঠালৈ আহি মহেন্দ্ৰক সকলো ঘটনা ক'লে আৰে এতিয়াই মই ৰাধাক চিধা কৰি আছো তে ইমান সাহস পাৰিছে নিজৰ মাকৰ ওপৰত হাত তুলিব কিন্তু যেতিয়াই মহেন্দ্ৰই ৰাধাৰ কোঠালৈ গ'ল সি আচৰিত হৈ গ'ল তাত ৰাধা এজনী চুৰেললৈ পৰিণত হৈ পৰিছিল মহেন্দ্ৰই অতি সোনকালে দৰজাখন বন্ধ কৰি তাৰ পৰা ওলাই আহিল আৰে সীমা তুমি ঠিকেই কৈছিলা মই ৰাধাক মেলালৈ পঠাবই নালাগিছিল সীমাৰ গাত এজনী চুৰেলৰ ছায়া আহি পৰিছে মই নিজ চকুৰে দেখিছো তাই এজনী চুৰেললৈ ৰূপান্তৰিত হৈ পৰিছে তাৰ পিছত ৰাধাই চুৰেল হৈ জোৰ জোৰকে কোঠাৰ পৰা চিঞৰিব ধৰিলে দৰজা খোল মোক যাবলৈ দে মোক বেছি সময় বন্দী কৰিব নোৱাৰিবি মই এই কোঠাৰ পৰা ওলালেই তহঁতক মাৰি পেলাম আৰে সীমা আমি এই ঘৰটোৰ পৰা সোনকালে যাব লাগিব নহ'লে ৰাধাৰ গাত থকা চুৰেলজনীয়ে দৰজা খুলি আহিব পাৰিলে আমাক মাৰি পেলাব আৰে আপুনি গলি যাওক মই মোৰ ছোৱালীক এৰি যাব নোৱাৰো আপুনি যাওক মই মোৰ ৰাধাক এৰি যাব নোৱাৰো কিন্তু এই সময়ত তাই তোমাক মাক বুলি চিনি নাপায় কাৰণ এই সময়ত তাই কোনো ৰাধা নহয় এজনী চুৰেল হৈ পৰিছে এতিয়া তুমি মোৰ লগত বলা তাৰ পিছত সীমা আৰু মহেন্দ্ৰই পলাব ধৰিলে চুৰেলজনীও দৰজাখন ভাঙি কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিল আৰু সিহঁতৰ পিছে পিছে যাব ধৰিলে সেইবোৰ দেখি সীমা আৰু মহেন্দ্ৰই বহুত ভয় খাই গ'ল সীমা আমি চাগে আজি নাবাচিম এটা কাম কৰা অলপ সময় এই চুৰেলজনীক ব্যস্ত কৰি ৰাখো তেতিয়ালৈকে তুমি গাঁৱৰ তান্ত্ৰিক বাবাক ইয়ালৈ লৈ আহা তাৰ পিছত সীমাই গাঁৱৰ তান্ত্ৰিক বাবাৰ ওচৰলৈ গ'ল কি হ'ল পলাব নোৱাৰি বেছি হিৰো হ'বলৈ খুজিছিলি নহয় এইখিনিতে ভাগৰ লাগিল এতিয়া মই তোক আৰু তোৰ পতিক মাৰি পেলাম তাৰ পিছত এই ছোৱালীজনীকো মাৰি পেলাম যিজনী ছোৱালীৰ শৰীৰটো মই কব্জা কৰি লৈছা তাই মোৰ ছোৱালী হয় মই জীয়াই থাকোঁতে তাইক একো হ'বলৈ নিদিওঁ চুৰেল মোৰ নিচিনা চুৰেলৰ লগত এজন মানুহে যুদ্ধ কৰাটো সম্ভৱেই হ'ব নোৱাৰে এতিয়া মৰিবলৈ সাজু হৈ যা তেনেকৈ কৈ চুৰেলজনীয়ে মহেন্দ্ৰক ধৰি ল'লে আৰু মহেন্দ্ৰৰ এখন হাত ছিঙি দিলে মহেন্দ্ৰই বিষতে বেহুচ হৈ গ'ল ইমান সোনকালে বেহুচ হলি নিজকে বচাব নোৱাৰে আৰু ছোৱালীক বচাব কিন্তু যেতিয়াই চুৰেলজনীয়ে মহেন্দ্ৰক শেষ কৰিবলৈ মহেন্দ্ৰৰ ফালে আগবাঢ়িল তেতিয়াই সীমাই গাঁৱৰ তান্ত্ৰিক বাবাজনক লৈ আহিলে ৰৈ যা বদমাছ চুৰেল ইহঁতক তই বহুত আমনি কৰিলি এতিয়া তোৰ পাল চুৰেল তই বচাবি ইহঁতক পাগল তান্ত্ৰিক তয়ো মৰিব লাগিব তাৰ পিছত তান্ত্ৰিক বাবাজনে এটা হনুমান বাবাৰ মূৰ্তি চুৰেলজনীৰ সন্মুখত কৰি দিলে আঁতৰা এই মূৰ্তিটো মই একো দেখা পোৱা নাই মই অন্ধ হৈ যাম আঁতৰা এই মূৰ্তিটো সীমা তুমি সোনকালে ৰাধাৰ মুখৰ পৰা সেই মুখাখন উলিয়াই জুই লগাই দিয়া সীমাই ৰাধাৰ মুখৰ পৰা সেই ভয়ানক মুখাখন উলিয়াই জুইত জ্বলাই দিলে মুখাখন আঁতৰাৰ লগে লগে ৰাধা বেহুচ হৈ পৰিল আৰু চুৰেলজনীও ৰাধাৰ শৰীৰৰ পৰা ওলাই আহিল এতিয়া কি কৰিলি তান্ত্ৰিক এই মুখখনতে মোৰ জীৱন আছিল এতিয়া মই নাবাচিম অলপ পিছতে চুৰেলজনী জ্বলি ছাই হৈ গ'ল আৰু অলপ সময় পিছত মহেন্দ্ৰ আৰু ৰাধায়ো নিজৰ জ্ঞান ঘূৰাই পালে আৰে এই চুৰেলজনী আপোনাৰ হাতখন উঘালি দিলে আপোনাক ডক্তৰৰ ওচৰলৈ লৈ যাব লাগিব তাৰ পিছত সীমাই ৰাধা আৰু মহেন্দ্ৰক হস্পিটেললৈ লৈ গ'ল